Hey guys, welcome to my new vlog. আমি আহি পালো ডিব্ৰুগড়। উইনাৰ পিন্ধি আছো, আজি মানে উইনাৰ পিন্ধিছিলো। আৰু তুমি চাও একচুৱেলি এতিয়ালৈকে আহি পোৱা নাই। এই তুমি চাও এইটো শিৱসাগৰ হয় চাগে। শিৱসাগৰ হয়। এইটো হয় শিৱসাগৰ ষ্টেচনত এতিয়ালৈকে ৰখি আছো আমি। আৰু অলপ পাছত তো ইয়াত যোনপিনে চকু দিয়া আপোনালোকে সেইপিনে দেখা পাব চাহৰ বাগান। চাৰিওপিনে একদম চাহ বাগানেই। আৰু কিছুমান আৰু অতি কম মাটিয়ে আনি পৰি থকা, বেছিখিনিতে চাহ বাগান। আৰু ফাইনেলি আমি ডিব্ৰুগড় ট্ৰেইন ষ্টেচনত নামিলোঁ। এইটো দেখা পাইছে ডিব্ৰুগড় ট্ৰেইন ষ্টেচন। এইটোৱে মেইন ট্ৰেইন ষ্টেচন হয়। আৰু এতিয়া অকণমান খোজকাঢ়ি এনেই ওলাই আহিছোঁ, জেগাখিনি চাইছোঁ, যিহেতু বহু সময় আছে আমাৰ হাতত। তো ফাইনেলি গাইজ মই ভূপেনহঁতৰ ঘৰত আহি পালোঁ। আপোনালোকে দেখিছে এইখন হৈছে ভূপেনহঁতৰ ঘৰ, ডিব্ৰুগড়ত হয়। আৰু মোৰো এইপিনে দেখা পাইছে এইবিলাক তো চাহ বাগান। ইয়াত হৈছে মানুহৰ ঘৰে ঘৰে চাহ বাগান হয়। তো সেইকাৰণে ভাল লাগিছে অলপ। তো এইবিলাক কিবা কি গছ, এইটো পিনে দেখাই দিছোঁ। মই এতিয়া গা পা ধুই পূৰা ৰেডি, দেখা পাইছে ন। এয়া এইবিলাক চাহ বাগান, চব মানুহৰ ঘৰে ঘৰে আছে। এইটো পিনে দেখাই দিছোঁ অলপ। তো এয়া চাওক, একেবাৰে মদ বনোৱা পিঠা বোলে। এইটো পিনে আমাৰ কিবা কাপোৰ চাপোৰ মেলি দিয়া আছে। আৰু এইটো পিনে চাওক, অলপ পিছত আছে বাৰু। তো এইটো পিনে চাহ বাগান, এইখন চাহ বাগান, চাৰিওপিনে চাহ বাগান। আৰু ইয়াৰতো ইহঁতৰতো ফিল্টাৰে নাই, একদম ডাইৰেক্ট পিয়ৰ পানী, ডাইৰেক্ট দমকলৰ পানী খায় ইহঁতে। আৰু এই পিঠাটোৰ নাম মই কি নাজানো বাৰু। এইটোত বিভিন্ন ধৰণৰ কি দিয়ে নো গম নাপাওঁ বাৰু, কি দিয়ে। তো এইটো দেখিছে, এইখন চাউল দিয়ে। আৰু কিছুমান ধৰ ঢেকীয়া, কিবা বনৰীয়া ঢেকীয়া, সেইবিলাক বহুত ধৰণৰ বস্তু দিয়ে। আৰু এইটো বস্তু তিয়াই থৈ পেলাই প্ৰথমতে ভাত বনোৱাৰ পাছত ভাতখিনি ঠাণ্ডা হ'ব দিয়ে। তাৰপাছত কিবা এইবিলাক পানীত তিয়াই থয়, তাৰপাছত কিবা আপং হয়, কিবা কিবি হয়। আৰু এইটোৰ দাম এটাত 1 টকা হয়। আপোনাক লাগিলে ইয়াৰ পৰা কিনি নিব পাৰিব, যিমানে পুৰণা হয় সিমানে ভাল হয়। কিমান আছে দেখিছে। আহে যদি ডিব্ৰুগড় আহিব। আমি হয়তো টেষ্ট ল'বও পাৰোঁ, নল'বও পাৰোঁ বাৰু। টেষ্ট লোৱাৰ আশা বহুত কমেই হয়, মই নলওঁ। পৰীক্ষা যাব আৰু। তো এতিয়া আহিছোঁ অলপ ফুৰিবলৈ। চাওক চাহ বাগান, চাহপাত ছিঙিলে ন। এয়া ছিঙি আছে চাগে, গছকেইডাল দেখিয়ে গম পোৱা গৈছে বহুত। আৰু এইখন বাগান বোলে 10 টকা আৰু তামোল পাণ দি কিনিছে। তেনেকুৱাই আছিল ন আগতে। আৰু এইখন হৈছে ভূপেনহঁতৰ চাহ বাগান। আহি পালোঁ, এতিয়া ফটো উঠিম আমি। মই এবাৰ ভিতৰত যাওঁ নেকি। যাব পাৰি না? নালাগে যাবলৈ এতিয়া। তো এতিয়া আমি অকণমান অলপ দূৰৰ পিনে আহিছোঁ, কিবা এখন উদ্যান বোলে বনাই আছে। আৰু এইবিলাক চাওক, এইবিলাক মুকলি পথাৰ হৈ আছে। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে, ইনষ্টাগ্ৰামে ওপৰত আহি আছে। আৰু এখন চিৰিয়াখানাও হ'ব চাগে এইটো। ইনষ্টাগ্ৰামত ফ'ল' কৰিলে এইটো ওপৰত আহি আছে।
আৰু এই জংঘলটোত বহুত বাঘ আছে। 1 বছৰমান আগতে 4টামান ধৰিছিল, ওলাই থাকে। আৰু এই জংঘলখনত কিন্তু অজগৰ সাপো আহে, কিন্তু 2দিনমান আগতে 2ডাল ধৰিছিল, বহুত ডাঙৰ ডাঙৰ। আৰু বাঘটোতো আছে, সাৱধান। কিন্তু যিমানবিলাক দেখিছোঁ চব মিংগুলে হৈ আছে কিন্তু দেই। ৱেলকাম টু সাহিত্য মনীষী উপবন। মজা আৰু পাৰ্মিশ্যন হ'ব না? পাৰ্মিশ্যন সোমাই পোৱা নাই মই আজিলৈকে, ইমান ওচৰত আছিলোঁ। এই গছজোপা কি গছ ইমান ভাল লাগিছে? অঁ ভাল লাগিছিলে, ফটো ঘূৰাই লাগিলোঁ মই। কিবা হেৰি বটল ব্ৰাছ নেকি? তেনেকুৱাই হয়। আমাৰ এয়া ফটোগ্ৰাফাৰ, এই 2জন ফটোগ্ৰাফাৰ। ধুনীয়া লাগিছে। লেআউট মেপ অফ দি সাহিত্য মনীষী এইবিলাক বিভিন্ন ধৰণৰ ঠাই। কাঠ লিচু যাব পাৰে। সাহিত্য মনীষী জকাই চাব পাৰে। এইটো সাহিত্য মনীষী জকাই কি কি প্ৰাণীবিলাক আছে ইয়াত। কিন্তু বাঘো আহে দেই, কিন্তু মাজে সময়ে 1 বছৰমান আগতে ইয়াত 4টা বাঘ ধৰিছে একেলগে। ৰিক্স আছে এইখন। অঁ এই ঘৰটো চবতকৈ মজা লাগিছে, আপোনালোকে চাওক ঘৰটো মজা লাগিছে। আমাৰ এইটো ফটোগ্ৰাফাৰ। বাকী বাদ ঘৰটো ভাল লাগিছে, পুৰা মজা লাগিছে ঘৰ। আমাৰ এইটো পিনে হিমপ্ৰকাশ আৰু ভূপেন। ঘৰটোত ফটো উঠিব ল। এইটো পিনে বহুত কিবা কিবি আছে বাৰু। সেইটো পিনে একদম জংঘল, আৰু ইমান জংঘলত নাযাওঁ বাৰু। ইমানখিনিয়ে চাফিচিয়েণ্ট, যিহেতু ইয়াত বাঘ ওলাই ধৰ সঘনে। ঘৰটো চবতকৈ বেছি ভাল লাগিছে, মানে ঘৰটো চবতকৈ বেছি। ইয়াত খেতিও কৰিছে, কুঁহিয়াৰ। জকাই উদ্যান এখন, জকাই। আৰু এইটো হৈছে বাঁহ আৰু কাঠেৰে সজা ঘৰ, দেখা পাইছে। ওপৰবিলাক বাঁহ দিছে, ফকাচ হৈছে ন। মজাকে বনাইছে। এইবিলাক পুৰা ডাঙৰ ডাঙৰ হেৰিৰে বনাইছে। মজা। আৰু এইবিলাক এওঁলোকক খানা চানা বনাই এইবিলাক কুঁহিয়াৰ দিছে। এইটো পানী টেংকি আপোনালোকে দেখাই পাইছে। ঔটেঙা, আমি এতিয়া ঔটেঙা পাৰিম। ঘৰটো বেষ্ট, মজা লাগিছে। ঔটেঙা আছে, ঔটেঙা লৈ যাব পাৰিম। তো এইটো ঘৰত একবাৰ বহি চাওঁ। এইটো কি খাব? এইটো পকাৰ হয়, আৰু ৰুফখন টকৌ গছৰ, দেখা পাইছে? ৰুফখন টকৌ গছৰ। আৰু এইটো এটা গ্ৰীণ হাউচ। এইটো গ্ৰীণ হাউচ চাব পাৰে, এইটো গ্ৰীণ হাউচ। আৰু আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেটত একাউণ্ট খোলে, ডেছক্ৰিপশ্যনত লিংক আছে, গৈ খুলিব। মোৰ লিংক ইউজ কৰি গ্ৰ'থ একাউণ্ট খুলিলে 100 টকা পাব।
ৰেয়াৰবিলাক থৈছে নেকি ইয়াত? তামাম লাগিছে নে? মজাকৈ ৰাখিছে। যিখিনি কপৌ ফুল জাতীয় আছে ন? কপৌ ফুল আৰু ঢেকীয়া। এয়া কপৌ ফুল, এয়া কপৌ ফুল। এইটো কি হয় গম নাপাওঁ। মাক্সটেণ্ড্ৰবিয়াম, এইটো কচু। বেছিকৈ কপৌ ফুলে ন? এইবিলাক চাই, এইবিলাক মেটেকা। এইবিলাক খা হৈছে জানো না? খা হৈছে এইবিলাক। এইবিলাক ডিফাৰেণ্ট কাইণ্ডছ অফ মেটেকা। এইবিলাক মেটেকা দেখা পাইছে। আৰু এইটো গ্ৰীণ হাউচৰ বাহিৰৰ পিনে চাওঁ। তো এইটোৱে আছিল এটা ভিডিঅ'। বহুত কিছুমান গাছ ৰোৱা আছে এইবিলাক। তো এইটোৱে আছিলে তাৰ জকাইৰ পৰা এটা ভিডিঅ', জকাই উদ্যানৰ পৰা। কি উদ্যান আছিল? কিবা সাহিত্য উদ্যান হয়। তো আশা কৰোঁ ভিডিঅ'টো ভাল পায়। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো অহাকালি মানে মোৰ এক্সাম আছে আৰু তাৰপাছত ঘৰত যাম। আশা কৰোঁ ভাল পালে। বাই বাই। তো এতিয়া আমি নিব আহিছোঁ ঔটেঙা। বহুত ধৰি আছে দেখোন। লৈ লোৱা। কিবা খাইছে অলপ। পাই লোৱা হ'লে ভাল হ'ল হয় নেকি? ঔটেঙা লৈ ল'লোঁ। বহুত আছে ন? অহাটো সাৰ্থক হৈছে আৰু অলপ হ'লে। মই কালি থাকিবা বুলি প্লেনিংটো বনাই থৈছিলোঁ আৰু কাইলৈকে কলেজৰ পৰা বাহিৰে সোমাই আহিম বাৰু। ইয়াতো এটা আছে। গেলা এখন ভাল নহ'ব। পাৰিব পাৰিলে ভাল হ'ল হয়। এইটো লৈ যাম, এইটো ভাল আছে। এইটো এটা বহুত ডাঙৰ এটা আছে। বেয়া হ'ব চাগে। পাৰি লওঁ নেকি? হা? এই নহ'লে। এখন তোমাৰ হেৰি আকৌ মেৰবিল শুনিছানে? মেৰবিল নাই। মেৰবিলৰ নিচিনা হ'বগৈ আৰু। সেইডালৰ পৰা পাৰোঁ নেকি? সেইজোপা ইয়াত লক চিষ্টেম আছে, দেখাই নাছিলোঁ মই। বন্ধ কৰিলে এতিয়া। আমাৰ একে হাতৰ বিষ উঠি গ'ল। ইমান ডাঙৰ আৰু লাগিছে নেকি আৰু? নাই লগা। আমাৰ টিফিনত বহুত আছে খোৱাই হোৱা নাই। গৈ খাব লাগিব। পানী পৰে জানো এইটো? সেইজোপা নাই আকৌ। আছে আৰু মই দেখা পাইছোঁ। এই ওপৰত আছে কিন্তু। কোমল এটা হৈ আছে, লৈ যাওঁ ভাজি খাব পাৰি। পাৰোঁ নেকি ঔটেঙা? নাই আকৌ পাৰিবলৈ সুবিধাই নাই। এয়া চিন্ময় কুমাৰ শৰ্মাই ঔটেঙা পাৰি আছে। হৈ গ'ল। চাউণ্ডটো হেৰি কৰি দিবা দেই। হ'ব দিয়া।